হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনাক চাগে ভালে আছে। আজি আমি যাম গুৱাহাটী, মানে সোণাপুৰ যাম আমি জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। আমি এতিয়া ধুনীয়াকৈ উঠি ল'লোঁ, এতিয়া যাম আমি গুৱাহাটীলৈকে এনেকেই বহি। এতিয়া আমি চব বহি দিলোঁ, এতিয়া লাহেকৈ যাবহে লাগে আৰু। আমি মহাৰাজা ওচৰত ৰখিলোঁ অলপ, এইফালে চাবি তাবি দি থৈ যায়। দোকান এখনৰ চাবি আছে এইফালে, চাবিটো মানে মহাৰাজাতে থ'বলৈ যায়। তেল ভৰাবলৈ আমি তেল ডিপু এটা ৰখিলোঁ, তেল ভৰাই আছে। মন্দিৰৰ গেট খোলা নাই, বন্ধ আছে। হালদিবাৰী বুঢ়ীমাই মন্দিৰ গোলাঘাট ডিষ্ট্ৰিক্ট, কাজিৰঙা হালদিবাৰী বুঢ়ীমাই মন্দিৰ গোলাঘাট ডিষ্ট্ৰিক্ট। এতিয়া বৰ্তমান ইয়াত চলিছে আৰু 1962 মন্দিৰ, হয় 1962 চনত, হয় হয়। আৰু এইখিনি সকলো ৰাইজে আহি ইয়াত চৰণ লয়, মাৰ আশীৰ্বাদত সকলোৱে ভালে ভালে গৈ পায়, হয়। আৰু মাৰ আশীৰ্বাদত সকলোৱে উভতি হৈ আহে ভালে ভালে, হয়। আৰু এই হ'ল আমাৰ জাগিত মানে, হয়। কৃষ্ণ প্ৰভু ৰাম ক'ৰ আহিলা প্ৰভু? আমি গোলাঘাট। আমি হোটেল আহিলোঁ, ৰাতিপুৱা চাহ খোৱা নাই, আমি এতিয়া চাহ খাবলৈ আহিলোঁ ইয়াত। হাত চাত ধুওঁতে হাত ধুই পেলাই লাহেকৈ আমি এতিয়া চাহটো খাম। চাহটো খাই আমি গৈ আছোঁ সোণাপুৰ। আপোনালোকে ভিডিঅ'টো চাই দিব লাষ্টলৈ। চাহটো খাই লওঁ। এতিয়া আমি ৰুটি খাম, ৰুটি অৰ্ডাৰ দিছোঁ। এইফালে আহি গ'ল ৰুটি, এইফালে পুৰি খাইছে চিকেদাই, এইফালে মই ৰুটি খাইছোঁ। এতিয়া মহাৰাজাৰ পৰা ওলাইছোঁ, আমি ৰুটি চুটি খালোঁ। এতিয়া যাওঁ ডাইৰেক্ট সোণাপুৰ। আমি সোণাপুৰ পাই গ'লেহি, সমাধি স্থল এইফালে আছে, সেয়া তাতে আছে। অকণমান দেৰি আমি থাকি পেলাই আকৌ যাম। আমি এতিয়া গৈ আছোঁ ৰাস্তাটো পাৰ হৈ। পাৰিবি নাই ভিডিঅ' কৰিব? স্বামী
পালেহি। Sapa অকমান দেখাইছো। আমি রাস্তা পাৰ হৈ গাড়ীলৈ আহিছোঁ। এতিয়া ৰাতি হ'ল, ৰাতি আমি জুবিন দাৰ ঘাটফালে আহিলোঁ। এতিয়া আমি বৰ্তমান ওলাই দিলোঁ ইয়াৰ পৰা, আৰু এতিয়া আমি ইয়াৰ পৰা লগালগ আমি যাব লাগিব ৰঙামাটি। এতিয়া আমি বৰ্তমান গৈ নাপাওঁ ন, যাওঁগৈ আমি। হোটেল আহিলোঁ, ভাত খাবলৈ আহিলোঁ ইয়াত। আমি ভাত খাই কৰি পেলাই এতিয়া আমি ঘৰলৈ যাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই দিব। আমি ভাত আহিলোঁ, ধুনীয়াকৈ এতিয়া ঘৰ যাওঁ।